নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে কাৰ্বি লামমেট আমে গৃহমন্ত্ৰী অমিত শ্বাহলৈ প্ৰেৰণ স্মাৰক পত্ৰত আমে নাগৰিকত্ব সংশোধনী আইনক অসাংবিধানিক আখ্যা দি অভিযোগ উত্থাপন আসু আৰু ৩০ জনগোষ্ঠীয় আহ্বানত পাহাৰীয়া জিলা কাৰ্বি আংলঙতো অব্যাহত কাৰ বিৰোধী প্ৰতিবাদ জননায়ক চেমছন সিং ইংটি স্মাৰক উদ্যানত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কাৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদৰ ঢৌ জাতিত সংকি কাৰ বাতিলৰ দাবীত হাওৰাঘাটত গণস্বাক্ষৰ অভিযান নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এতিয়া গৈছো প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ অৱশেষত নাগৰিকত্ব সংশোধনী আইন 2019ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে কাৰ্বি লামমেট আমেয়ে আইনখনৰ সন্দৰ্ভত কেইটিমান অভিযোগ তুলি কাৰ্বি লামমেট আমেয়ে আজি জিলা উপায়ুক্তৰ জৰিয়তে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহলৈ প্ৰেৰণ কৰিলে এক স্মাৰক পত্ৰ ইতিমধ্যে লোকসভা আৰু ৰাজ্যসভাত গৃহীত হোৱা নাগৰিকত্ব সংশোধনী আইন 2019ক লৈ ৰাজ্যজুৰি বাদ প্ৰতিবাদ তথা ধৰ্ণা অব্যাহত থকাৰ মাজতে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ শীৰ্ষতম সামাজিক অনুষ্ঠান কাৰ্বি লামমেট আমেয়ে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া এই লৈ কেইটিমান অভিযোগ উত্থাপন কৰি গৃহমন্ত্ৰী অমিত শ্বাহলৈ জিলা উপায়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰিলে এক স্মাৰক পত্ৰ নাগৰিকত্ব সংশোধনী আইন 2019 খন অসাংবিধানিক বুলি আখ্যা দিয়াৰ লগতে আইনখনে ভাৰতীয় সংবিধানৰ 14 অনুচ্ছেদ ভংগ কৰাৰ উপৰি দ্বিতীয়তে 1985 চনৰ অসম চুক্তি ভংগ কৰা বুলি অভিযোগ উত্থাপন কৰে অসম চুক্তি মতে 1971 চনৰ 25 মাৰ্চলৈ অসমত অনুপ্ৰৱেশ ঘটা বিদেশীকে নাগৰিক আখ্যা দিয়াৰ কথা আছিল তাৰ পিছত অহা বিদেশীৰ পূজা নোলোৱাৰ কথা আছিল সত্য গৃহীত আইনখনে অসমৰ খিলঞ্জীয়াসকলৰ জাতি মাটি ভেটি তথা সংস্কৃতি নিশ্চিহ্ন কৰি দিব বুলি আশংকা প্ৰকাশ কৰে কাৰ্বি লামমেট আমেয়ে সমগ্ৰ অসম জুৰি অব্যাহত আছে কাৰ বিৰোধী প্ৰতিবাদৰ কাৰ্যসূচী আসু আৰু ৩০ জনগোষ্ঠীৰ আহ্বানত পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুস্থিত জননায়ক চেমছন সিং ইংটি স্মাৰক উদ্যানৰ ৰূপায়ণ ধৰ্মগত কাৰ্যসূচী কা অৰ্থাৎ নাগৰিকত্ব সংশোধনী আইনৰ বাতিলৰ দাবীত নাৰী শক্তিৰ সৈতে অৱস্থান ধৰ্মগত পালন কৰে ৰাজ্যৰ বিভিন্ন জিলা সমূহত আজি আসু আৰু ৩০ জনগোষ্ঠীয় আহ্বানত কাৰ্বি আংলঙতো নাগৰিকত্ব সংশোধনী আইনৰ বাতিলৰ দাবীত নাৰী শক্তিৰে অৱস্থান ধৰ্মগত ৰূপায়ণ কৰে জননায়ক চেমছন সিং ইংটি স্মাৰক উদ্যানত কেব কিম্বা কা আমি কেতিয়াও নামানো জয়াই অসম বিজেপি চৰকাৰ হাই হাই আদি ধ্বনিৰে উত্তাল কৰে নাৰী প্ৰতিবাদীয়ে আসু জিলা কমিটিৰ সহযোগত ৰূপায়িত এই ধৰ্ণা কাৰ্যসূচীত ডিফুৰ বহু মহিলাসকলে অংশগ্ৰহণ কৰে বিজেপি চৰকাৰৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তুলিৰাম ৰংহাং ডাঙৰীয়া হৰেণ সিং বে ডাঙৰীয়াসকলক আপোনালোকে আপোনালোকৰ নিজ ৰাজ্যৰ নিজ জিলাৰ প্ৰতি অলপো মৰম স্নেহ নাই নেকি এই পাছ কৰাৰ লগে পিছত কি ঘটনা হ'ব কি ভাল হ'ব আপোনালোকে অলপো চিন্তা ধাৰণা কৰিব নোৱাৰিলে কিয় আপোনালোকে ইমান কিয় আপোনালোকে নিদ্ৰা কিয় যে পাছ কৰিলে অসমৰ কাৰণে কোনো ক্ষতি নাই আৰু নহ'ব বুলি কৈছিলে এতিয়া ক'ত ক্ষতি নাই এটা কে পাছ কৰাৰ লগে লগে বাংলাদেশৰ পৰা ভয়ানক খবৰ আহিলে যে তেওঁলোকে এখন দুখন নহয় 2,50,00,000 হিন্দু বাংলাদেশী আজি আমাৰ দেশত ৰাখিবলৈ সাজু হৈছে वाह সোণোৱাল ডাঙৰীয়া वाह ইমান ভাল কাম কৰিব পাৰিছে আপুনি আপোনাৰ মাতৃভূমি মান সন্মান ৰাখিব নোৱাৰিলে वाह সোণোৱাল ডাঙৰীয়া वाह আপোনাক ধন্যবাদ জনাইছো নিৰ্বাচন আগত আপোনালোকে আনহাতে আসু জিলা কমিটিৰ সম্পাদক সৰুজুন খানছে কয় যে যিকোনো বিনিময়ত এই জাতিধ্বংসী আইন বাতিল হ'বই লাগিব ছাত্ৰ সন্থাৰ ৩০টা জনগোষ্ঠী সংগঠনৰ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ উদ্যোগত
আজি নাৰী সত্য অৱস্থান ধৰ্মকত ইয়াতে উপস্থিত আছে গতিকে এই ধৰ্মকত হৈ দিয়া আমি অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰ আমি উলিয়াই দিব বিচাৰিছোঁ যাতে এই আইনখন কা কনচিলিয়েশ্যন নাগৰিকত্ব সংশোধনী বিধায়ক 2016 নাগৰিকত্ব সংশোধনী আইন 2019 এইটো বাতিল হ'ব লাগিব আৰু অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ জানাটো উচিত যে তেওঁলোকে এই আইনখন জাপি দিব বিচাৰিছে অসমৰ ৰাইজ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজ কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ গতিকে যেতিয়ালৈকে এই আইনখন বাতিল নহয় তেতিয়ালৈকে আমাৰ এই সংগ্ৰামখন আমি গণতান্ত্ৰিকভাৱে আমি আগুৱাই লৈ যাম আৰু এটা কথা জানাটো উচিত যে আপোনালোকে এই ক্ষমতা কিয় কাৰণে দেখাইছে এই ক্ষমতা আজিলৈকে আপোনালোকে দেখাইছে অকল অসমৰ ৰাইজ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ কাৰণে গতিকে অসমৰ ৰাইজ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ কাৰণে আপোনালোকে মৰম চেতনা দেখাওক আৰু এইখন আইন আপোনালোকে বাতিল নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ কাৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদৰ ঢৌ প্ৰতিবাদ চলি আছে কাৰ্বি পাহাৰতো জাতিসংঘে কাৰ বিৰুদ্ধে শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে হাওৰাঘাট কিৰাত ভৱনৰ সন্মুখত চলিছে ব্যাপক গণস্বাক্ষৰ অভিযান কাৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদৰ ঢৌ জাতিসংঘে কাৰ বিৰুদ্ধে শনিবাৰৰ পৰা চলিছে গণস্বাক্ষৰ অভিযান নিতৌ পুৱা 10 বজাৰ পৰা বিয়লি 4 বজালৈ চলিব এই অভিযান সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদৰ হাওৰাঘাট আঞ্চলিক সমিতিৰ উদ্যোগত চলিছে এই কাৰ্যসূচী কাৰ বিৰোধী এই গণস্বাক্ষৰ অভিযানত অঞ্চলবাসী ৰাইজৰ সহযোগ আশা ব্যঞ্জক বুলি প্ৰকাশ কৰিছে ছাত্ৰ পৰিষদৰ নেতৃত্বই নাগৰিকত্ব আইনখন আৰু চমুকৈ এইখন অতি সোনকালে বাতিল হ'বই লাগিব আমি দীঘলীয়া সংগ্ৰাম এতিয়া বৰ্তমানলৈকে আমি কৰি আছোঁ হাওৰাঘাটবাসী ৰাইজে আজি বৰ্তমান গণস্বাক্ষৰ কাৰ্যসূচী আমি দুদিন কাৰ্যসূচী লৈছোঁ বৃহত্তৰ হাওৰাঘাটবাসী ৰাইজে এতিয়া বৰ্তমান আমাক বহুত সবে স্বাক্ষৰ দিছেহি আমি সেই স্বাক্ষৰ কাৰ্যসূচী এখন চিভিলাইজৰ থ্ৰুদি আমি স্মাৰকপত্ৰ প্ৰত্যেকটো ব্যক্তিলৈ আমি স্মাৰকপত্ৰ পঠাবলৈ আমি বৰ্তমান সাজু হৈছোঁ হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰৰ ৰিপৰ্ট কাট নিউজ ইফালে স্বচ্ছ ভাৰত অভিযানেৰে সৰ্বভাৰতত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিপন্ন চলিছে চৌদিশে আনফালে মাহ বছৰ ধৰি পুতি দুৰ্গন্ধময় আৱৰ্জনাৰ দমৰ পৰা ৰেহাই পাবলৈ তৎপৰ হৈ উঠিছে ৰাইজ আৱৰ্জনাৰ দম আঁতৰোৱাৰ দাবীত ডিফু লামডিং ৰোডৰ সমীপৰ হোজাইপুৰ পুৰুষ মহিলা ওলাই আহিছে ৰাজপথলৈ হয় ডিফু চহৰ এলেকা পৰিষ্কাৰ কৰিবলৈ গৈ পুতি দুৰ্গন্ধময় আৱৰ্জনাৰ গোন্ধলৈ অতিষ্ঠ হৈছে বৃহত্তৰ হোজাইপুৰ বাসিন্দা আৱৰ্জনাৰ গোন্ধত অঞ্চলটোৰ নিবাসীৰ কেইবাজনো ৰোগত আক্ৰান্ত হোৱাৰ লগতে নৈ তথা পুখুৰী মাছ মাৰিবলৈ লোৱা বুলি অভিযোগ তুলিছে ৰাইজে হোজাইপুৰ খাট গাঁও 12 কিলো ৰাইজৰ তীব্ৰ অভিযোগ যে জিলাখনত বিয়াগুম স্বাস্থ্য কাৰিকৰী বিভাগ থাকোঁতেও বিশুদ্ধ খোৱা পানী যোগানৰ পৰা বঞ্চিত ৰাইজে নৈ পানীকে খোৱা পানী ৰন্ধা বঢ়া আৰু গা ধোৱা কাপোৰ ধোৱা আদি প্ৰয়োজনীয় কামত ব্যৱহাৰ কৰে পুতি দুৰ্গন্ধময় আৱৰ্জনা নৈ পথটোত পৰি ফুটে কঢ়িয়াই নিয়া পানীয়ে ব্যক্তিৰ স্বাস্থ্যৰ প্ৰতি চৰম ভাবুকি আনিছে সেয়েহে শীঘ্ৰে উক্ত অঞ্চলত আৱৰ্জনা আঁতৰোৱাৰ লগতে পুনৰ তাত নেপেলাবলৈ সকীয়াই দিছে গাঁওবাসীয়ে ডিফু পৌৰসভাক সময়সীমা 3 দিন দিছে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে বিকল্প ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিছে ডিফু পৌৰসভাক মানে বিদাসিং ত্ৰাং নিলি দাক সেকাৰি বেয়াৰং লাপেন নিলি কি পুই পুবাংকে লাদাক নিলি tomorok arong ben tibok o an lapen ladak bunang ke thok wan ajir dingdelang sitamen nil tomorong along do ne pin lo nanta ang him pen lapen binanak aning kan dang pen atenge pining ason ne kiso da sabo bari chera son sin nil tum che theklo lapen barika chu ke dam tang hot nan puta bituan ta prai honelang ke cho kijun nil tum hantia velo lapen ang him ta ipok da kaketa hainu hi ason si che theklo asin nil tum mala rong rayan ta ekdom masi bitu tai ingwai prang solo asin nilituma bange ladak town committee pen ke la sabun nang thok thet de nei puasi nil tum ki pudam kangtung dak de bok raya rong nilitum ta puri dunlang la pulang benata ladak nil tum si la lang roi long si lang da ki jun lo la pen
Jinglu jing chita ladak lo nil tume taune do sona kidam malange chulong nun elang roi lang si jun bong asila so long penta nil tum kichok yun kasik saket he tik do la pen sai chu tiki ta me bisari choteng dum ta me la khai ke ter ben o kichi ta do yai lo asila son ke aga kisung ge nitum chechak an elo kusi hilhin ben pudam lo News Text Report Kat News kabra pela bon hide yar pura uthabo laga সময় সে দিছো বাণিজ্যিক বিৰতিৰ Ganj Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. বিৰতি পিছত পুনৰ বাতৰি মজিয়াত বৰদিনৰ আগে আগে খ্ৰীষ্টান ধৰ্মাৱলম্বীসকলৰ বাবে সুখবৰ তিৱা ভাষাত প্ৰণয়ন কৰা পবিত্ৰ বাইবেল আজি পশ্চিম কাৰ্বি আংলঙৰ উমছুৱাইত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ অনুষ্ঠানত মুকলি কৰা হয় নতুনকৈ তিৱা ভাষাত প্ৰণয়ন কৰা ওল্ড টেষ্টামেণ্ট আৰু নিউ টেষ্টামেণ্ট দুখন বাইবেল আজি পশ্চিম কাৰ্বি আংলং জিলাৰ উমছুৱাইত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুকলি কৰা হয় ৰেভাৰেণ্ড ফাদাৰ UF যোশীৰ প্ৰচেষ্টাত প্ৰণয়ন কৰা বাইবেল দুখন উন্মোচন কৰে এও যোশী নিজে বাইবেল উন্মোচনী অনুষ্ঠানত ৰেভাৰেণ্ড বিশ্বপ জন নুলাচেৰা আৰ্ক বিশ্বপ গুৱাহাটী আৰ্ক ডিক্সৰ পৌৰোহিত্যত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ বাইবেল উন্মোচনী অনুষ্ঠানত ৰাতে ৰেভাৰেণ্ড ডক্টৰ পল গুৱাহাটী প্ৰভিন্সৰ পৰা ফ্ৰেন্সিছ জোচেফ প্ৰমুখ্য ব্ৰাদাৰ হটকল আৰু কাৰ্বি সাহিত্য শাসিত পৰিষদৰ MEC উফিং ডি মাছলাই TMT সভাপতি ক্লিমেণ্ট লুম্ফুই প্ৰমুখ্য বিশিষ্ট ব্যক্তি তথা অতিথিসকল উপস্থিত থাকে of translating the entire Bible into Tiwa came in the year 2014. Already by that time we had the New Testament, the smaller section, the second of the two testaments of the Bible in Tiwa already. The first was Father Balwan in 1982, I think, and later on it was revised by others in Umswai. And in 2014, some people, some elders and some other villagers were very eager that the entire Bible be translated into Tiwa. Especially two people, they are both sisters, Raymuma and Lilima. They are Bibiana and Juliana. They took special interest and also talked to me if it was possible to undertake this work. At that time I was not very sure whether it would be possible because it is a very big work. It takes plenty of time, plenty of effort, and I'm not staying here. But already before, some elders had told me if it could be done, that they would be also very strongly behind me, helping and doing whatever could be done or needs to be done to make it possible. So thinking of everything, I put this idea across to my superiors, my provincial in Shillong, and they, provincial especially, and others were quite willing about the idea that if I was ready to undertake, they would set me apart or give me time or place me in such a way that I would have time to follow up with the work. আমৰিৰ পৰা পিৰাটনী ৰিপৰ্ট কাট নিউজ
কাৰ্বি আংলং জিলাৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ টাৰলাংছত আজি ফিল্ম ছ'চাইটিৰ নতুন কাৰ্যালয় উদ্বোধন হৈ যায় কাৰ্বি সাংস্কৃতিক সমিতিৰ সভাপতি চন্দ্ৰ সিং ক্ৰয়ে এই নতুন কাৰ্যালয়টি উদ্বোধন কৰে কাৰ্বি আংলং জিলাৰ ফিল্ম ছ'চাইটিৰ বাবে আজিৰে পৰা এটা স্থানীয় ঠিকনা হ'ল কাৰ্বি সাংস্কৃতিক প্ৰাণকেন্দ্ৰ টাৰলাংছত এই নতুন কাৰ্যালয়টি উদ্বোধন কৰা হয় কাৰ্বি সাংস্কৃতিক ছ'চাইটিৰ সভাপতি চন্দ্ৰ সিং ক্ৰয়ে ইয়াৰ আগতে অস্থায়ী ৰূপত ফিল্ম ছ'চাইটি কাৰ্যালয় আছিল ডিফুৰ লুৰলাংছো স্থিত সাংস্কৃতিক পৰিক্ৰমা কাৰ্যালয় এটা কোঠালীত এতিয়া ফিল্ম ছ'চাইটিৰ নিজা কাৰ্যালয় হোৱাত আনন্দ প্ৰকাশ কৰে সমিতিৰ কৰ্মকৰ্তা তথা বিষয়ববীয়াসকলে উল্লেখ্য আজিৰ এই কাৰ্যালয়টিৰ উন্মোচনী অনুষ্ঠানত ৱছৰ বিপ ফিল্ম যোগেৰে বোলছবি জগতত খোজ পেলোৱা তথা বোলছবিখনৰ যোগে ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত ফিল্ম নিৰ্মাতা ধনীৰাম টিছো জনপ্ৰিয় অভিনেতা দিলীপ বে প্ৰমুখ্য কাৰ্বি আংলং ফিল্ম ছ'চাইটিৰ সৈতে জড়িত অভিনেতা অভিনেত্ৰী তথা অনেক কলা কৌশলীসকল উপস্থিত থাকে নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানটা সামৰিছোঁ ধন্যবাদ